ऑल असम खड़िया महासभा का 39वां स्थापना दिवस मनाया गया। ऑल असम खड़िया महासभा का 39वां स्थापना दिवस कल कार्बी आंगलोंग जिले के दलदली नाथनियल क्रिश्चियन बस्ती में मनाया गया। कार्यक्रम के अनुसार श्री दीपाली इंदवार ने खड़िया जनजाति का झंडा फहराया, जिसके बाद अखिल असम खड़िया महासभा धनसिरी क्षेत्रीय समिति के सलाहकार श्री अनिल डुंगडुंग ने बियर तेलंगा खड़िया की स्मृति में मोमबत्ती जलाई, जिन्होंने अंग्रेजों के खिलाफ आजादी के लिए अपना जीवन शहीद कर दिया था। धनसिरी क्षेत्रीय समिति के खारिया समुदाय के नेताओं ने एक बयान में कहा कि खड़िया समुदाय शांति, विकास, अपनी भाषाओं और रीति रिवाजों के उत्थान के लिए काम करता है। इसके अलावा उन्होंने कहा कि वे प्राचीन काल से पूरे भारत में एसटी दर्जे की मांग कर रहे हैं, लेकिन शांतिपूर्ण तरीके से, और उन्हें सरकार पर पूरा भरोसा है कि इसे एक न एक दिन लागू किया जाएगा। उन्होंने कहा, कार्यक्रम में करीब 500 से ज्यादा लोग जुटे। न्यूज डेस्क, पब्लिक टीवी कार्बी आंगलों। আমি ধনসৰি মিনাৰেল কমিটি দলদলি গাঁৱত স্থাপন কৰিলোঁ 2024 নৱেম্বৰ মাহৰ 11 তাৰিখে। আৰু আমাৰ এই সভাটো 1985 পৰা চলি আছে। আৰু এইটো আমাৰ ৰিজনেল কমিটিৰ বৈঠক এটা আছিলে, আৰু তাকে আজি আমি আমাৰ এই 4টা গাঁৱৰ মিলাই আমি এই অনুষ্ঠানটো ইয়াত অনুষ্ঠিত কৰিছোঁ। আৰু এইটো আমাৰ সম্পূৰ্ণ খাৰিয়া ভাষাৰে আমি চলাই নিছোঁ। আৰু আমাৰ দুখ দুৰ্গতি আমাৰ অসম চৰকাৰৰ দ্বাৰাই আমি যেনেকৈ পাই আছোঁ সেই আটাইবিলাকক জনাবৰ কাৰণে, আৰু তাৰ দ্বাৰাই আমি যাতে আমাৰ জাতিটো আমি এছটি পাওঁ, তাৰ মহা আশাত আমি আমাৰ এই অনুষ্ঠানবিলাক পাতি আমাৰ শ্লোগান আমি আগুৱাই নি আছোঁ। মানে কৈছোঁ আচ্ছা, এতিয়া আকৌ মানে এছটি ষ্টেটাছ পাবলৈ কাৰণে আমি মানে এছটি ষ্টেটাছ পোৱা নাই। আমাৰ যিমানবিলাক আছে নৰ্থ ইষ্টতো যিমান অন্য ৰাজ্যত আছে তেওঁবিলাকে এছটি ষ্টেটাছ পাইছে, কিন্তু আমি অসমৰ থকাকেইটা আমি পোৱা নাই। আৰু সেইকাৰণে আমাৰ এইবিলাক অৰ্গেনাইজেশ্যন আৰু আমাৰ এই কিতাপবিলাক আমি উলিয়াইছোঁ, আৰু আমাৰ ইগনোগ্ৰাফিক ৰিপৰ্টবিলাক আমি চেণ্ট্ৰেললৈ পঠিয়াই আছোঁ বাৰে বাৰে। যেতিয়াই মাতে, যেতিয়াই বিচাৰে, তেতিয়াই আমি আটাইবিলাকক পঠিয়াই আছোঁ। তেলেঙ্গা খাড়িয়া আমাৰ খাড়িয়া জাতিৰ স্বাধীনতা যুঁজাৰু হয়। তেখেতৰ জন্ম হৈছিল 9 ফেব্ৰুৱাৰী 1806 চনত ঝাৰখণ্ডত, ৰাঁচী ওচৰতে তেওঁৰ জন্ম হৈছিল। আৰু তেওঁৰ বাপেক আছিল থুয়া খাড়িয়া আৰু মাক আছিল পুতি খাড়িয়া। তো তেওঁবিলাক ব্ৰিটিছৰ সময়তে দেখিছিলে যে কিমান অন্যায় অত্যাচাৰ হৈ আছে। এইবিলাক দেখি তেলেঙ্গা খাড়িয়া সি স্বাধীনতাৰ যুঁজাৰু হিচাপত ওলাই আহিলে। আৰু আমাৰ খাড়িয়া জাতিৰ ভিতৰত তেওঁ প্ৰথম শ্বহীদ হয় ক'বলৈ গ'লে। তেওঁ এই ব্ৰিটিছক খেদাবলৈ কাৰণেই তেখেতে নিজৰ জীৱনটো দান কৰিলে। আৰু আজি আমাৰ মাজত তেওঁ শ্বহীদ হিচাপতে আমালোকে তেখেতক সদায় মানি আহি আছোঁ। আৰু কি ক'ম, অল আসাম খাড়িয়া মহাসভাৰ 39তম প্ৰতিষ্ঠা দিৱস হিচাপে আমি এই ধনচিৰি ৰিজনেল হিচাপত ইয়াতে আমি পালন কৰি আছোঁ। আৰু এটা প্ৰতি বছৰ আমালোকে 11 নৱেম্বৰ তাৰিখে এইটো পালন কৰোঁ। আমাৰ খাড়িয়া জাতিটো আমাৰ আদিবাসীৰ ভিতৰত এটা খাড়িয়া, যেনেকৈ মুণ্ডা, উৰাও, ho, ভূমিজ, সান্তাল ইত্যাদিৰ ভিতৰত এই খাড়িয়াও এটা আমাৰ
আদিবাসীৰ ভিতৰত জাতি হয় আৰু আমাৰ খাৰিয়া জাতিৰ নিজস্ব ভাষা আছে আৰু এই ভাষাটো আমি অসমত বহুত জেগাতো বহুতে হেৰাই দিছে কিন্তু আমাৰ এই অঞ্চলত এতিয়াও আমালোকে সেই খাৰিয়া ভাষা সম্পূৰ্ণৰূপে কওঁ আৰু এই ভাষাটো আমি জীৱিত ৰাখিবৰ কাৰণে চেষ্টা চলাই আছোঁ আৰু খাৰিয়াবিলাকক আমালোকে গোটেই অসমৰ খাৰিয়াবিলাকক আমালোকে একত্ৰিত কৰিবৰ কাৰণে আমালোকে চেষ্টা চলাই আহিছোঁ আৰু অহা দিনবোৰত এই জাতিটোৰ কাৰণে যিটো সংগঠনবিলাক বা এই অৰ্গেনাইজেশ্যনবিলাক গঠন কৰা হৈছে ইয়াৰ দ্বাৰা এই জাতিৰ উন্নতি প্ৰগতিৰ কাৰণে কাম কৰি আহিছে তাৰে ভিতৰত যিটো STটো সদায়ে আমালোকৰ মানে ডিমাণ্ডটো হৈ থাকে না আদিবাসীৰ ভিতৰত অসমতো যাতে আমালোকে ST পাওঁ তাৰ কাৰণে আমাৰ আন্দোলন বা আমাৰ ডিমাণ্ড বা আমাৰ অনুৰোধ অব্যাহত থাকিছে আৰু থাকিব গতিকে আজি আমাক ভাল লাগিছে যে দিনে দিনে আমাৰ খাৰিয়াবিলাকে শিক্ষিত হৈ আছে আৰু একত্ৰিত হৈ আছে তো ভৱিষ্যতে যাতে আমালোকে সকলোৱে এক হৈ জাতিৰ উন্নতি কৰি যাব পাৰিম বুলি আশা ৰাখিছোঁ ইমান আৰু আমাৰ খাৰিয়া জাতিৰ ভিতৰত 9টা জাতি আছে 9টা টাইটেল আছে উপাধি বুলি কয় 9টা তাৰে ভিতৰত প্ৰথম হ'ল যেনেকৈ ডুংডুং চৰেং টেটে বিলুং কিৰ আৰু কেৰকেটা টপ কুল্লু 9টা হ'ল আৰু বাআ এই 9টা আমাৰ খাৰিয়াৰ ভিতৰতে 9টা টাইটেল আছে নিজৰ জাতিৰ নিজৰ টাইটেলৰ ভিতৰত কোনেও বিয়া কৰিব নোৱাৰে যেনেকৈ ডুংডুঙে ডুংডুঙক বিয়া কৰিব নোৱাৰে বাআকে বিয়া কৰিব নোৱাৰে কিন্তু অন্য এটা টাইটেলক কিন্তু বিয়া কৰিব পৰা যায় এইটোৱে আছে